হাই গুড মৰ্ণিং সকলোৰে ভালনে নিশ্চয় ভাল মোৰো ভালেই আৰু ৰাতিপুৱা আজি বৰষুণ দি আছে বাবে সোনকালে উঠা নহ'ল দেৰিকৈ উঠিলোঁ আৰু উঠি মেলি বিচনা চিচনা মানে তেনেকৈ চাৰিওফালে এজনী মই দেখিছে মোৰ গোটেই গা তিতিবুৰি সেই কাঁহী বাতি ধুই মেলি আহি এয়া কালি আছিলে মাহ প্ৰসাদ আৰু মাহ প্ৰসাদবোৰ ভাবিলোঁ এনেকৈ থৈ দিলে বেয়া হৈ যাব সেইটো কাৰণে ভাবিলোঁ ৰাতিপুৱা আজি যিহেতু বৰষুণ দি আছে ন ঠাণ্ডা বতৰ এনেকৈ মানে মালপোৱা বনাই খালে ভালো লাগিব আৰু খাবলৈও টেষ্টি হয় সেইটো কাৰণে মিক্সিতে মানে পিছোঁ বুলি কয় ধুনীয়াকৈ ধুই মেলি ল'লোঁ আৰু এইফালে বতৰ দেখিছে ইমান বেয়া কেনেকুৱা বৰষুণ দিছে কি যে হৈছে বতৰটো এইকেইদিন মানে বতৰটো বেয়া কাৰণে মন চনবোৰ ভাল লাগি নাথাকে আৰু এইফালে ওচৰৰ পৰাই মানে বৰত দিবলৈ এইফালে নৰসিংহ লৈ আহিলোঁ আৰু এইফালে মোৰ পেষ্টটো বনাই মেলি তাত দিলোঁ জলকীয়া আদা তাৰপাছত পিঁয়াজ আৰু এইফালে আছে নৰসিংহ আৰু ইয়াত ধুনীয়াকৈ মই হালধি আৰু নিমখ দি পেলাই এইটো ধুনীয়াকৈ মানে মিহলাই কৰি ল'লোঁ আৰু তাত দিছোঁ জলকীয়া আপোনালোকে দেখিছে কালাৰটো এটা ইমান ধুনীয়া হৈছে মানে দেখিবলৈ বহুত ভাল লাগিছে ৰংটো চাওকচোন আপোনালোক সকলোৱে আৰু এইফালে মোৰ হৈ গ'ল আৰু পাতি থৈছোঁ গেছত কেৰাহীখন আৰু এইফালে তেল মানে গৰমেই হৈ গ'ল আৰু এইফালে কেৰাহী পাতি লৈ পেলাই মালপোৱাকেইটা কেৰাহীখনতে দি দিছোঁ আৰু এইফালে মোৰ মাহ প্ৰসাদৰ বৰ হৈ গ'ল আৰু লগত লৈছোঁ এয়া ডাৱৰীয়া বতৰত লাল চাহ কাপ আৰু এয়া আছিলে মোৰ আজি মিনি ব্লগটো তেনেহ'লে ভাল লাগিলে লাইক এটা কৰি দিব আৰু